Welcome to my YouTube channel, Konika Creation. বহু দিনৰ পিছত আকৌ ভিডিঅ' আপলোড কৰিলোঁ। আচলতে মই নিজে এখন চিৰিয়েল ডাইৰেকশ্যন কৰি আছোঁ, চ' সময় পোৱা নাই ভিডিঅ' বনাবলৈ। পোনপ্ৰথমৰ বাবে নিজে পৰিচালনা কৰি আছোঁ এখন চিৰিয়েলখন বাজিব জোনাক চেনেলত। চিৰিয়েলখনৰ নাম হৈছে আছুতীয়া সপোন। আশা কৰোঁ মোৰ চিৰিয়েলখন আপোনালোকে আঁকোৱালি ল'ব আৰু চাব। এয়া দেখিছে কিছু শ্বুটিঙৰ দৃশ্যাংশ। শ্বুটিং কৰি আছোঁ আমি এনেদৰে ৰেষ্টুৰেণ্টত শ্বুটিং চলি আছে। এয়া হৈছে মনোজ মাৰ্টিন খাউট। মনোজ দায়ে শ্বট দি আছে। তাৰপিছতে এয়া মই মনিটৰত চাই আছোঁ শ্বটবিলাক। এয়া বাবলি বা মোৰ কাষত, আৰু এয়া দেখিছে মোৰ এছিষ্টেণ্টে চাই আছে স্ক্ৰিপ্টখন। এইফালে মোৰ লাইটৰ বৈশ্য আৰু তালুকদাৰ। ইয়াত গৰম পৰিছে, গৰমত আমি এনেদৰে শ্বুটিং চলি আছে। আৰু আপোনালোকে চাই আছে। এয়া মৃদুল দা আৰু সত্যেন দা, তেওঁলোকৰ এটা মদ খোৱা চিন চলি আছে। আপোনালোকক কওঁ যে তেওঁলোকে সঁচা সঁচি মদ খোৱা নাই, কিন্তু লাল চাহ খাই আছে। লাল চাহ খাই পূৰা চিলত দি আছে মদ খোৱাৰ দৰে। সঁচা সঁচি মদ খুৱাব নোৱাৰোঁ ন, নিচা হৈ গ'লে কি হ'ব, শ্বট দিব নোৱাৰিম। চ' লাল চাহ খাই শ্বট দি আছে। ভাল অভিনেতা মৃদুল বৰুৱা আৰু সত্যেন শৰ্মা। আমাৰ চিৰিয়েলখনত তেওঁ এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰি আছে। আৰু আপোনালোকে পিছফালে যে ৱালবিলাক দেখিছে, ৱালবিলাক পকী নহয়, কিন্তু প্লাইৱৰ্ডেৰে বনোৱা আছে। এইটো ওপৰৰ চুকত আছে আমাৰ এই ছেটটো। মই বাৰু ভালকৈ দেখুৱাম আপোনালোকক পূৰা ভিডিঅ'টো নেক্সট টাইম শ্বুটিং হ'লে, ঠিক আছে। এয়া শ্যামলিমা এতিয়া টিকটক কৰি আছে, নহয় চৰি বুমাৰিং কৰি আছে।